সকলোলৈকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া হ'ল আমাৰ নুপুৰ আৰু কুকি, আমাৰ ডাঙৰ বৰজনাৰ নাতি নাতিনী, গতিকে আমাৰো নাতি নাতিনী। ইহঁতকেইটা নাথাকিলে আমাৰ বৰ অসুবিধা হয়। অকল ডাঙৰ মানুহখিনিয়ে কাৰ মুখলৈ কিমান চাম, কাৰ লগত কিমান কথা পাতিম, এনেকুৱা ধৰণৰ হৈ যায়। ৰাতিপুৱা শুই উঠাৰ পৰা ইহঁতক যদি এপাক আমি নেদেখোঁ, ককাকহঁতে আনিবলৈ যাবই। আৰু কুকিৰো এনেকুৱা এটা অভ্যাস হৈ গৈছে, শুই উঠাৰ লগে লগে তাই মাকক বৈ বৈ কৰি থাকে বোলে, আনিবগৈয়ে লাগে। আৰু আমি ডিউটি যোৱাৰ সময়লৈকে ইহঁতৰ লগত অলপ হ'লেও সময় কটাবলৈ চেষ্টা কৰোঁ, ভাল লাগে। এয়া বগৰী খালে। আৰু তাইৰ যিকোনো বস্তু প্ৰথমটো সোৱাদ লওঁতে মই ভিডিঅ' কেপচাৰ কৰিম ৰাখিম বুলি ভাবোঁ, কিন্তু কিবা এটা নিমিলেগৈ। আজি বগৰী খাওঁতেও তেনেকুৱাই হ'ল। এয়া বাইক চলাইছে। নুপুৰে অৱশ্যে ভিডিঅ' কৰিলে অলপ লাজ পায়। এই কুকিয়ে বৰ এটা লাজ কৰিব জনা হোৱা নাই, তথাপিতো তাইও কেতিয়াবা কৰে। মোবাইলটো যেতিয়া ভিডিঅ' কৰা যেন দেখে তাইও ঠৰঙা হৈ থাকে। এয়া দেখিছেনে বাৰু? তাইও কিবা এটা বুজি পায়, তেনেকৈয়ে থাকি দিছে। এনেকুৱা এয়া আচলতে আমাৰ বয়সবোৰ বাঢ়ি অহাৰ লগে লগে আমাৰ ল'ৰা ছোৱালীবিলাক ডাঙৰ হৈ গ'ল, হোষ্টেলে গুচি গৈছে। তেনে অকলশৰীয়া অনুভৱ কৰোঁ। আৰু বহুতৰো তেনেকুৱা হয় চাগে, কেৱল আমাৰেই নহয়। ইহঁতকেইটা যদি নাথাকে আমাৰ অলপ অসুবিধাই হয়। ইহঁতকেইটা আহিলে আমি সকলোৱে আমাৰ মনবোৰ জীপাল হৈ থাকে। বুঢ়ী আইতাকেও খুব মৰম কৰে ইহঁতক নেদেখিলে লৈ আহগে যা কৰি থাকে। আৰু ইহঁতৰো নাহিলে পেটলৈ ভাত নোযোৱাৰ নিচিনাই হয় আৰু। আমাৰ এই নাতি নাতিনীকেইটা এয়া দেখিছেনে বাৰু? বুঢ়ী আইতাকে সকামৰ পৰা আহিছে, প্ৰসাদৰ টোপোলাটো দৌৰি গৈ গেটতে ধৰি লৈ আহিছে। এইটো সকলোৰে হেঁপাহ নহয় জানো? এনেকুৱা আইতাকে মাহ প্ৰসাদ কিমান হেঁপাহেৰে লৈ আহে, বা মাহ প্ৰসাদেই হওক বা যিকোনো নৈবেদ্যই হওক, কিমান হেঁপাহেৰে আনে নাতিয়েকহঁতলৈ বুলি। নাতিয়েকহঁতে যদি খাওক নাখাওক, আগ্ৰহেৰে যদি হাত পাতি লয় সেয়াও এক বেলেগ ধৰণৰ তৃপ্তি আৰু সুখ। এয়া কুকিয়ে পিঠাখিনি সানিছে, খাবলৈ পৰা নপৰাটো দূৰৰ কথা। তাইক মুকলিভাৱে যি ইচ্ছা তাকে কৰিবলৈ আমি এৰি দিছোঁ। এয়া কুকি যিহেতু ডাঙৰ হৈছে, সকলো কামতে হাত উজান দিব পৰা হৈছে। দেখিছেনে বাৰু? বাল্টিটোত কেকু জেকু কৈ নি তাই গাড়ী ধুবলৈ গৈছে ককাকৰ লগত। এইখিনিয়ে মৰম। ইহঁতৰ লগত এইখিনিকে চাই চাই হৈ হুলস্থুল কৰি সময়বিলাক পাৰ কৰি ভাল পাওঁ। এয়া আমাৰ নাতিকেইটাক ভাল মানুহ হ'বৰ বাবে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা কৰিলোঁ।